ইচ্ছে নেই কাম মখা এইরকম তখন মোর পেশা তখন বাড়ি যাবো ওখানে আরো ও বাবা কি কৰি আছ মাই কাম কৰি আছো কৰ কৰ জিতেন তাৰ ঘৰত আহিছিল ধৰ জেংখান লগে যাওঁ জিতেন দা কি কৰি আছে ভাই কাম কৰি আছো জিতেন দা তোৰ আজিকালি বৰ বাহাদুৰি হৈছে কাষেদি গেলি শুন মাত ইচ্ছা নকৰা কি হ'ল তই কিয় আহিলিয়ে ৰাতি তুই বৰ জেতুকাৰ পাত লাগে আটা পাৰি আছে জেতুকাৰ পাত লাগছিল কেইটামান কালি মই যদি পথাৰত যদি গৰু আনব যাওঁ তহঁতৰ ইফালে মই দি আহিম দে ইমান দিনৰ মূৰত যদি আহিছে বহাইয়া যা মাৰ কাষত বহি গেল এখানি কাম কৰি কেনে যা আছো লেছনে আছো দে আই কমলা তই গুৱাহাটীৰ ফালে কেতিয়া আহিলিয়ে কেইদিনমান হ'ল তহঁতে ইতান থাক দে মই যাওঁ দে ও বাপা যাবি ৰ এটি যাই পিনে আমাৰ টেবুলেট কেইটা লৈ নাহাই কিয়া মোৰ বজাৰৰ পে মা ই যাক দে মই অলপমান ভাটিবেলা হ'লি মই লৈ আহিম দে দোকানৰ বাৰে দে নহ'লি থাক মই যাওঁ দে চাহ নাই কাম কৰি বহুত ভাগৰ লাগছি খালি চাহ ৰখোঁ বজাৰৰ পৰা বস্তু আনলি হা দিবা পাৰিম আগতে ক'ব নোৱাৰা বস্তু আন দিলে হয় কালি গৈছিলে বজাৰত 1 কিলোমিটাৰ হয় ইমান দূৰত যাব লাগে খাই থাক খালি চাহে কেনে কৰে মই বজাৰত যাওঁ কি কি বস্তু লাগে এখন লিষ্ট এখনত লিখি কেনে দিয়া আৰু মনাখনৰ লগতে আনিবা দে মনা দে চেনি নাই চাবান নাই দালি নাই চাউল নাই একো নাই ইমান বস্তু নে ইতাক গেলে মই গমে পাৱা নাই তুমি এতিয়া এটা থাকা মই এতিয়া বজাৰৰ পৰা আহো কালি বন্ধনক আছে নহয় শালত বহিবি বুলি নকালোৱে মই বহি গেল যে শালত এটা শুনি নাই কামে হ'ল খালতে বহি বজাৰত খেতালো ইমান দেৰি হ'ল এটাক লাগি আহিফাৰে হোৱা নাই ভাত মই এতিয়া কিহেদি বনাওঁ চেং লগাবৰ কাৰণে জিতেনো নাই এতিয়া বুঢ়ী ঘুমে আছে বৌ এটা কথা গম পায় না নাপায় জিতেনে তোক বেছি ভাল নাপায় বুঢ়ীকহে বেছি ভাল পায় নহয় নহয় এওঁক দুটাকে সমানে ভাল পায় বুঢ়ীক একযোৰ মেখেলা চাদৰ আনি দিম বুলি কৈছে তহঁতৰ তাতে আহোঁতে শুনছোঁ মই হয় নেকি মই গমে পোৱা নাছিলো এটা মোৰ ওপৰতে খাই মই শালতে বহি থাকিব লগাই সোনকালতে এটা ব্যৱস্থা লওঁ মই যাওঁ দে লোৱা আনিছো এইগিলা মই কি শুনছো বুঢ়ী খেলা মেখেলা আনি দে নহ'ব এইগিলা মোকো আজি তাক পান মোবাইল আনিয়ে দিব লাগিব ইলা কথা তোমাক কোনি ক'লা মাই মোক চাদৰ মেখেলা আনবা দিয়া নাই নহয় মোক পিলহে আনবা দিছে মোক পোৱা যে আহিছিল কমলাই ক'লা কমলাই কৈছি তাক বাচা আজি ৰাস্তাত দেখা পালো দি আছো ৰ শিক্ষা দেখা পালি সমাজৰ এই এটা বেয়া লক্ষণ একঘৰ মানুহ উন্নতি হোৱা দেখলি একঘৰে দা কৰে ধ্বংস হৈ যাব তৰকাৰী আন দিছো ভাত বনা গেল যোৱা হ'ব দিয়ক যাওঁ যদি ভাল লাগিছে লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই